স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আহিছোঁ সৰু মথুৰাপুৰ বৰদল খেলপথাৰলৈ। ইয়াত যিহেতু এটা আহোম সম্প্ৰদায়ৰ ধৰ্মীয় অনুষ্ঠান এটা চলি আছে, ফুৰালুং বুলি কয়। এইটো সোণালী বৰ্ষ 50 বৰ্ষ ইয়াত উদযাপন কৰিবলৈ আহিছে। খুব ধুনীয়াকৈ এটা অনুষ্ঠানটো হৈ আছে। ফুৰালুঙৰ গুৰুত্ব কি, ইয়াৰ মহত্ব কি, সকলোবিলাক দেখাম আৰু অভিজ্ঞজনৰ পৰা মত লৈ আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম। যিহেতু আমিও এইবিলাক বস্তু আগতে দেখি পোৱা নাছিলোঁ, মাত্ৰ শুনিছিলোঁ। আৰু মথুৰাপুৰলৈ অহাৰ কাৰণে, এই অনুষ্ঠানটো অনাৰ কাৰণে মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। কাৰণ যিহেতু ময়ো আহোম সমাজৰ পৰাই এজন ব্যক্তি আৰু সিমানখিনি কথা জনা নাছিলোঁ। কিন্তু আজি আহোমৰ পণ্ডিতসকল বা বিজ্ঞসকলৰ পৰা আপোনালোকক দেখাম যে আমাৰ অনুষ্ঠানটোৰ গুৰুত্ব বা মহত্ব কি। এয়া আপোনালোকে দেখিছে টাই আহোমসকলৰ ফুৰালুং অনুষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ 50খন পতাকা সগৌৰৱে বতাহত উৰি আছে। এয়া আপোনালোকে দেখিছে দিনৰ ভাগত পূজাৰ প্ৰস্তুতি চলি আছে। মূল পূজা ভাগি সন্ধিয়ালৈ অনুষ্ঠিত হোৱাৰ কথা, কিন্তু যিহেতু গোটেই ভিডিঅ'টো মই সম্পূৰ্ণ কৰিলোঁ, অতি দুখেৰে জনাওঁ যে সেই বিশেষ দিনটোত প্ৰকৃতিৰ যিটো ৰুষ্ট ৰূপ, ধুমুহা আৰু বতাহ বৰষুণৰ কাৰণে মই সন্ধিয়া মূল পূজা ভাগি ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। বাকী অনুষ্ঠানটোৰ যে যিধৰণে আগুৱাই গ'ল সেইখিনি থুলমূলকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ।
কৰিবৰ বাবে অনুৰোধ জনালোঁ। গাহৰি বইল হৈ আছে নেকি? বইল ন? কিহৰ কাৰণে? এম পি স্পেচিয়েল কোটা ন? গোটা কটা নহৰু পৰিব। অঁ সুন্দৰ। এইফালে ভাত হৈ আছে, এইফালে চব্জি কাটি আছে। আমাৰ 9 বজাৰ পৰা আলোচনা অকণমান সময় অপেক্ষা কৰি অকণমান সময় পিছতে সভাখন আৰম্ভ হ'ব। আমাৰ মাজত ইতিমধ্যে আমন্ত্ৰিত অতিথিসকল আহি পাইছে, সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক আহি পাইছে। আমি আমন্ত্ৰণ কৰি